নমস্কাৰ। ইয়াতে কুকুৰ এটা আছে। এই কুকুৰটো পুৱাৰ পৰা গধূলিলৈকে একদম ৰাতিলৈকে ভুকভুকাই থাকে। আৰু ইয়াতে গৰু এটা আছে, একদম পুৱাৰ পৰা গধূলিলৈকে কি হৈছে বেবাই আছে। মানে এটা নিশ্চিতভাৱে এই দুইটা জন্তুৰে কিবা নহয় কিবা এটা স্বাস্থ্যজনিত সমস্যাত থাকিব লাগিব, নহ'লে তেওঁলোকৰ মেণ্টেল স্থিতি একদম সঠিক নহয় বা তেওঁলোক কিবা এটা মানসিক ব্যাধিত ভুগি আছে। ঠিক তেনেকৈ যিসকল ব্যক্তিয়ে পুৱাৰ পৰা গধূলিলৈকে একদম মিছা কথা কৈ থাকে বা তেওঁলোকে একমাত্ৰ চলনা কৰে বা কিছুমান মিছাৰ আশ্ৰয় লৈ পেলাই মানুহখিনিক বিপথে পৰিচালিত কৰে, সেইসকল ব্যক্তিৰো কিবা নহয় কিবা এটা সমস্যা আছে নেকি, বা আমাৰ যিসকল ৰাজনৈতিক ব্যক্তি আছে তেওঁলোকো কিবা মানসিক বেমাৰত ভুগি আছে নেকি, আৰু সেই ভুগি আছে নে সেইবোৰ জানিবৰ কাৰণে আমি কি কৰিম, দুটা কাৰকৰ বিষয়ে আমি আজি ইয়াতে আলোচনা কৰিম। সেইকেইটা কথা আপোনালোকে জনাটো খুবেই জৰুৰী। ক্ৰমাগতভাৱে সমগ্ৰ পৃথিৱীত মানসিক বেমাৰৰ যিটো নেকি প্ৰৱণতা বা মানসিক যিসকল বেমাৰী আছে এই সমস্যাটো ক্ৰমান্বয়ে বাঢ়ি গৈছে। আমেৰিকাত 10 জনৰ ভিতৰত 2জনৰ পৰা 3জন ব্যক্তি মানসিক বেমাৰ আক্ৰান্ত বা তেওঁলোকৰ মানসিক ব্যাধি এটা আছে। ভাৰতত এটা বস্তু কি সুবিধা হ'ল যে ভাৰতৰ মানুহখিনি 10 জনৰ ভিতৰত মাত্ৰ 1জন মানুহ আক্ৰান্ত। কিন্তু আচৰিত আৰু আশ্চৰ্যজনক কথাটো হ'ল ভাৰতৰ যিসকল ৰাজনৈতিক ব্যক্তি আছে সেইসকলৰ 100 জনৰ ভিতৰত হয়তো 95 জনৰ কি আছে মানসিক বেমাৰ আছে বা মানসিক ব্যাধি তেওঁলোক আক্ৰান্ত। এই কথাটো কিয় ক'লোঁ আপোনালোকে নিজেই পিছত গৈ পেলাই ডিচিশ্যনটো ল'ব হয় নে নহয়। এতিয়া আমি আলোচনা কৰিম এই দুটা কাৰকৰ বিষয়ে। কাৰকটো এনেকুৱা ধৰণৰ, ধৰা হ'ল আপোনাক মই পিষ্টল টুৱাইছোঁ আৰু পিষ্টল টুৱাই পেলাই কৈছোঁ যদি পইচা নিদিয়ে আপোনাক মই গুলি কৰি মাৰি পেলাম, আৰু যদি পইচা দিয়ে তথাপিও মই আপোনাক মাৰি পেলাম। মানে অভাৰঅল কি হ'ল আপোনাৰ ক্ষতি আৰু আপুনি মৰিবই লাগিব। এতিয়া আমি আলোচনা কৰিম এই দুটা কাৰক। এই কাৰকটো আচলতে কি হয়। প্ৰথম কাৰকটো হ'ল এনেকুৱা ধৰণৰ এটা কাৰক য'ত নেকি আমাৰ কি থাকিব, কিছুমান মানসিক ব্যাধিৰ বিষয়ে আমি আলোচনা কৰিম। 3টা মানসিক ব্যাধিৰ বিষয়ে আলোচনা কৰিম। আৰু আলোচনা কৰাৰ পিছত আপোনালোকে নিজেই সিদ্ধান্ত ল'ব যে এইসকল ব্যক্তি সঁচাকৈ মানসিক বেমাৰী নেকি। প্ৰথমটো হ'ল আমাৰ এণ্টি ছ'চিয়েল পাৰ্চনেলিটি ডিছঅৰ্ডাৰ। এই যিটো নেকি আমাৰ ব্যাধি, এই ব্যাধিত আক্ৰান্ত ব্যক্তিসকলে কি কৰিব, পুৱাৰ পৰা গধূলিলৈকে একদম মিছা কথাই কৈ থাকিব, মানুহক প্ৰতাৰণা কৰিব, মানুহক বিপথে পৰিচালিত কৰি পেলাই কি কৰিব, তেওঁলোকৰ যিটো নেকি ব্যক্তিগত লাভালাভ সেই লাভালাভটো তেওঁলোকে কি কৰে আহৰণ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে। প্ৰথমটো আমাৰ গ'ল। 2 নম্বৰটো হ'ল আমাৰ নাৰ্চিষ্টিক পাৰ্চনেলিটি ডিছঅৰ্ডাৰ। পৃথিৱীৰ হয়তো মেক্সিমাম মানুহে অধিকাংশ ব্যক্তি নাৰ্চিষ্টিক পাৰ্চনেলিটি ডিছঅৰ্ডাৰত ভুগি আছে। আৰু যিসকল নাৰ্চিছিষ্ট তেওঁলোক কি হয় আপোনালোকে অকণমান বিচাৰ খোচাৰ কৰিব। আৰু যিসকল নাৰ্চিষ্টিক পাৰ্চনেলিটি ডিছঅৰ্ডাৰত আক্ৰান্ত ব্যক্তি তেওঁলোকে সদায় কি কৰিব, তেওঁলোকৰ ছুপিৰিয়ৰিটি ফিল এটা থাকে। মানে মই মোতকৈ কোনো ডাঙৰ মানুহ নাই, মই চবচে ডাঙৰ, মই চবচে বেছি জানো, আৰু মোৰ দৰে আৰু পৃথিৱীত কোনো নাই, মানে মই আই এম দি অনলি ওৱান। এই ব্যক্তিসকলে এনেকুৱা এখন ছবি এখন সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে পুৱাৰ পৰা গধূলি যিমান পাৰে মিছা কথা ক'ব, নহ'লে মানুহখিনিক বিপথে পৰিচালিত কৰি তেওঁলোকৰ যিটো নেকি আমাৰ ষ্টেটাছ সেই ষ্টেটাছটো সদায় ওপৰত ৰাখিবৰ কাৰণে চেষ্টা কৰে। 3 নম্বৰ ব্যাধিটো হ'ল বৰ্ডাৰলাইন পাৰ্চনেলিটি ডিছঅৰ্ডাৰ। যিসকল বৰ্ডাৰলাইন পাৰ্চনেলিটি ডিছঅৰ্ডাৰত আক্ৰান্ত হয় তেওঁলোকৰ এটা ভয় এটা কি থাকে যে মানুহখিনিয়ে মোক এলাগি কৰিব নেকি, যে মোক মানুহখিনিয়ে পৰিত্যক্ত অৱস্থালৈ লৈ যাব নেকি। এই যিটো ভয়, এই ভয়টো মষিমূৰ কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ আকৌ চলনা কৰিব, আকৌ চলাহী কৰিব, আকৌ মিছাৰ আশ্ৰয় লৈ পেলাই তেওঁলোকৰ যিটো নেকি স্থিতি সেই স্থিতিত বাহাল ৰাখিবৰ কাৰণে তেওঁলোকৰ যিটো স্থান সেই স্থানটোত মানে সদায় বাহাল থাকিব বিচাৰে। উদাহৰণস্বৰূপে আপুনি প্ৰফুল্ল কুমাৰ মহন্তৰ কথাটো ধৰক। এই যে এটা সময়ত আমাৰ নয়নৰ মণি বা অসমৰ আদৰৰ আলাসৰ লাৰু প্ৰফুল্ল কুমাৰ মহন্তক কোনে নাজানিছিল, কিন্তু বৰ্তমান প্ৰফুল্ল কুমাৰ মহন্ত কোন, প্ৰফুল্ল কুমাৰ মহন্তক জানে কোনে। প্ৰফুল্ল কুমাৰ ইজ ন'হুৱেৰ, নবডি ন'জ প্ৰফুল্ল কুমাৰ মহন্ত। আজি প্ৰফুল্ল কুমাৰ মহন্তক মানুহে নাজানে। ঠিক তেনেকৈ প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে যাতে তেওঁলোকক কি নকৰে, একেবাৰে মানুহে পাহৰি নাযায়, তেওঁলোক যাতে এলাগি কৰি নাযায়, তেওঁলোকে ন'হুৱেৰ কৰি নিদিয়ে। এই যিটো নেকি প্ৰৱণতা, এই যিটো নেকি ভয়, এই ভয়টো মষিমূৰ কৰিবৰ কাৰণে তেওঁলোকে আকৌ সেই বিচাৰে কি আশ্ৰয় লয়। এতিয়া আপুনি নিজেই ডিচিশ্যন লওক। এই যিটো কেটেগৰী, এই যিটো আমাৰ কাৰক, এই কাৰকত অসমৰ যিসকল ৰাজনৈতিক ব্যক্তি আছে বা ভাৰতৰ যিসকল ৰাজনৈতিক ব্যক্তি আছে, যিসকলে নেকি আমাক শাসন কৰি আছে, যিসকলে নেকি আমাৰ অনুগ্ৰহত শাসন কৰি আছে, এইসকল ব্যক্তি সঁচাই কি মানসিক ব্যাধিত আক্ৰান্ত নেকি। যদি আক্ৰান্ত হৈ আছে তেওঁলোকে কেনেকৈ অসুস্থ মন মস্তিষ্কৰে এটা সুস্থ বাতাবৰণৰ সৃষ্টি কৰিব। যদি সুস্থ বাতাবৰণৰ সৃষ্টি নহয়, সামগ্ৰিক উন্নয়নৰ যিখন নেকি সামগ্ৰিক ছবি, সেই ছবিখনৰ কথা কি হ'ব আপোনালোকে নিজেই সিদ্ধান্ত ল'ব। যদি তেওঁলোক ইয়াতে আক্ৰান্ত হৈ থকা নাই তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে ইচ্ছাকৃতভাৱে এইটো কৰি আছে। অৰ্থাৎ তেওঁলোকে সমগ্ৰ অসমৰ যিমানখিনি মানুহ আছে সেই মানুহখিনিক হেয় প্ৰতিপন্ন কৰি কেনে এনেকুৱা এটা মনোভাৱ এটা পোষণ কৰি আছে যে অসমৰ মানুহে একোৱেই নাজানে। এই মানুহখিনিয়ে একমাত্ৰ তেওঁলোক ভোটাৰ, মানে ভোট দিবৰ কাৰণে তেওঁলোক আছে, বাকী তেওঁলোক একোৱেই নাজানে। অসমৰ মানুহৰ মৌলিক চিন্তা চৰ্চা কৰিব পৰা কোনো ক্ষমতা নাই। যিহেতু অসমৰ মানুহৰ মৌলিক চিন্তা কৰিব পৰা ক্ষমতা নাই, গতিকে এই মানুহখিনিক আমি আজীৱন শোষণ কৰি থাকিব পাৰিম। মানে আমাক যদি এইফালৰ পৰা যদি সেই বুলি কয় আমি সেইফালে যাম, আৰু সেইফালৰ পৰা যদি সেই বুলি কয় আমি এইফালে গুচি আহিম। এতিয়া মূল কথা হ'ল যদি এইটো কাৰকত তেওঁলোক আক্ৰান্ত হৈছে আমাৰ কাৰণে দুৰ্ভাগ্যজনক। যদি এই কাৰকটো হয় তেনেহ'লে আমাৰ কাৰণে দুৰ্ভাগ্যজনক, লগতে আমি লজ্জিত হোৱাটো খুবেই জৰুৰী। আমি লাজ পোৱাটো প্ৰয়োজন, কাৰণ তেওঁলোকে ভাবি আছে যে আমি একো নাজানো, আৰু যদি আমি লাজ নাপাওঁ তেনেহ'লে ভাবিব লাগিব যে তেওঁলোক শুদ্ধ আৰু তেওঁলোকে সঠিকটোকে ভাবি আছে। গতিকে এই দুইটাৰ পৰা অসমৰ মানুহৰ কি লাভ হ'ব আপোনালোকে নিজেই সিদ্ধান্ত লওক। ইয়াৰ পৰা আমাৰ সামগ্ৰিক যিখন নেকি উন্নয়নৰ ছবি সেই ছবিখনৰ কি হ'ব আপোনালোকে নিজেই সিদ্ধান্ত লওক। এতিয়া মূল কথা হ'ল অসমত বিভিন্ন জ্বলন্ত সমস্যা আছে। তাৰ ভিতৰত বৰ্তমান আমাৰ মৌলিক সমস্যা হ'ল সেইটো হৈছে আমাৰ জুবিনদাৰ যিটো নেকি ন্যায়ৰ সমস্যা। জুবিনদাৰ যিটো নেকি আমাৰ ন্যায়ৰ যিটো নেকি আমাৰ যুঁজ, সেই যুঁজখনত তেওঁলোকে কি কৰিব লাগে, ভালকৈ মনোনিৱেশ কৰিব লাগে আৰু উচিত তদন্ত কৰি পেলাই দোষীক শাস্তি প্ৰদান কৰিব লাগে। তাৰ উপৰিও অসমত আৰু বহুতো জ্বলন্ত সমস্যা আছে, নিবনুৱা সমস্যাৰ পৰা আদি কৰি বহুতো সমস্যা আছে। সেইবিলাকত মনোনিৱেশ নকৰি পেলাই যদি এনেকৈ আলে বেৰে চালে
বেৰে কোবোৱা কিছুমান যদি আলবাল কিছুমান কথা কৈ থাকে তেনেহ'লে আমাৰ উন্নয়নৰ কথাটো কি হ'ব? গতিকে এই কথাবোৰ আমাৰ আলোচনা কৰিব হ'লে, এই কথাবোৰ চিন্তা চৰ্চা কৰিব হ'ল, চকুকেইটা মেলি ৰখাটো প্ৰয়োজন। ধন্যবাদ।